हेलो गाइज वेलकाम बैक टू माई यूट्यूब चैनल। तो गाइज आज आम कत जा जाने यदि नाजाने भिडिओ चाई थी निश्चय जान मानी कि आज आम जा जिलाक माने आगर दिन माने जिलाक माने कि जीव जन्तु आছিলে जीव जन्तुबिलक माने जिलाक माने इतना बर्तमान ना मरि गई मरि जा जिलाक जीव जन्तु माटिर तलत किछुमान कंकाल इतना माने कि पाई थे पाई आसे पाई थका किछुमान कंकाल इतना माने এটা মিউজিয়ামত মানে কি ৰখা হৈছে। সেই মিউজিয়ামত আপোনালোকক নি কিনে কেনেকুৱা ধৰণৰ কি কংকাল পোৱা তাত মানে পায় সেই কংকালবিলাক মই আপোনালোকক দেখাব যাম। আৰু লগতে দেখাম মানে আদিম যুগত যিবিলাক মানুহ আছিলে সেই মানুহবিলাক মানে কি আমাৰ এতিয়া যিবিলাক মানুহ মানে বৰ্তমান যিবিলাক মানুহ সেই মানুহৰ কংকাল আৰু আদিম যুগৰ মানুহৰ কংকাল কোনো পধ্যে মানে একেই নহয়। তেওঁলোকৰ কংকালটো অলপ বেলেগ আছিলে আৰু এতিয়া বৰ্তমান যিবিলাক আমাৰ কংকাল সেই কংকালবিলাকো অলপ বেলেগ। গতিকে মানে কেনেকুৱা ধৰণৰ মানে কি হ'ব আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি মোৰ যদি চেনেলটো আপোনালোকে যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব লাগে। গতিকে বলক মানে কি মই যাওঁ আপোনালোকে চাই থাকক মাত্ৰ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া মানে কি বলক এই কিডোখৰ জেগাত যাব ওলাইছোঁ মই নিজে নাজানো টিকেট টিকেট কাটি কিনে এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো গাইজ পাই গ'লোহি নাজানো ভিতৰত কি দেখোঁ গৈ আছোঁ সোমাই কি দেখোঁ তাকে চাই যাওঁ একফালৰ পৰা। তো গাইছ সেই বহুত ডাঙৰ মাছ এটা দেখিলোঁ। অৰিজিনেল নহ'লেও কি হ'ব মানে কি নকলি হ'লেও মানে দেখিছোঁ আৰু বহুত ডাঙৰ মাছ এটা। তো গাইছ এয়া দেখিছে খৰ্গ যিবোৰ বস্তু অৰিজিনেল নহ'লে মানে কি ডাব্লিউকে দেখি আছোঁ বৰ্তমান কি দেখোঁ নাজানো কিন্তু আহি আছোঁ মানুহটো। তো গাইছ এইবোৰ দেখিছে নে চব মানে অৰিজিনেল। গাইছ এইটো মানে কোনটো জন্তু কামিহাড় নাজানো আৰু বহুত ডাঙৰ এটা কামিহাড় বহুত যেতিয়া কামিহাড় যে ইমান ডাঙৰ হ'বলগীয়া হয় মানে জন্তুটো কিমান ডাঙৰ হ'ব মানে কি ভাবিব নোৱাৰাকৈ ডাঙৰ হ'ব আৰু
তো গাইজ এইবোৰ যিবোৰ দেখিছে মানে এইবোৰ মানে কি এইবোৰ অৰিজিনেল হয়, এইবোৰ মানে বেলেগ এটা পদ্ধতিত বৈজ্ঞানিক পদ্ধতিত মানে কিবা এটা ষ্টাইলত মানে ৰখা হৈছে মানে এইবিলাক মানে এইবিলাক শুকাই আছে কিন্তু মানে কেতিয়াও বেয়া নহয় মানে সেইটো ষ্টাইলত এইটো বন মেকুৰী যিটো দেখিছে এইটো মানে বেলেগ এটা পদ্ধতি বৈজ্ঞানিক পদ্ধতিত ৰখা হৈছে, গতিকে মানে এইটো মানে কি ডুপ্লিকেট যেন লাগে কিন্তু এইটো অৰিজিনেলে হয়। বাকী এইবোৰ দেখিছে যিবোৰ মানে কি এইবোৰ হাঁহ আছে এইবোৰ মাছৰ কিবা কিবি এইবোৰ নানা ধৰণৰ জন্তু আছে মানে কি এতিয়া আমি কি ইমানকে বাৰু ধৰিব নোৱাৰো। তো গাইজ এইবিলাক দেখিছে কি বস্তু কি বস্তু আছে ধৰিব পৰা নাই, আপোনালোকো বুজাই দিব পৰা নাই। তো এইডাল দেখিছে এইডাল সাপ কিমান ডাঙৰ সাপ এইডাল, মানে এইডাল কি সাপ এইডাল কি সাপ নাজানো, এইডাল ফেটি সাপেই হ'ব চাগে ডাঙৰ এডাল, এইবোৰ কিং কোব্ৰা বুলি কয়। তো গাইজ দেখিলে চবফালে কংকাল 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 কংকাল। এইটো হৈছে হাতী দাঁত। হাতী দাঁতটো মানে কি এইটো হুলুঙা থাকে ন, সেইটো নাজানো হ'লে হাতী দাঁতটো যে মানে কি মাজত যে হুলুঙা থাকে বুলি এতিয়া গম পাইছোঁ। ইমান ডাঙৰ হাতী দাঁতটো চাওক না আপুনি দাঁতটো, এইটো মানে কি আজিৰ দিনৰ নহয় মানে আগৰ আজো ককা দিনৰ মানে কি এইটো হাতী দাঁত। তো গাইজ তো গাইজ আগৰ যিবোৰ মানে মানুহ আছিলে মানে আগৰ মানে কি আমাৰ আজো ককা দিনৰ মানে যিবিলাক মানুহ আছিল ফটো দিয়া আছে তেওঁলোকৰ মানে কি প্ৰথম যেতিয়া মানুহ মানে কি আছিলে মানে তেওঁলোকে মানে কি যেতিয়া কৰিব নজনা তেওঁলোকে মানে কি কংকাল তেনেকুৱা আছিলে। এতিয়া আমি দৌৰিব আমাৰ কংকালটো অলপ হ'লগৈ বাৰু তেনেকুৱা হ'লগৈ, কিন্তু আগতে মানে কি তেনেকুৱা আছিলে কংকালটো। সেইটো চাওঁ মানে কি ফটো দিয়া আছে মানে যেতিয়া মানে প্ৰথম মানে প্ৰেক্টিকেল মানে মানুহ আছিলে তেতিয়া মানে প্ৰথম মানুহ কথা দিনৰ মানে কি কংকাল তো গাইজ দেখিলেই আৰু মানে কি এতিয়া বৰ্তমান যিটো কংকাল আছে মানে এইটো কংকাল হৈছে এইটো। তো গাইজ এইটো কংকালটো হৈছে মানে কি এতিয়া বুজাই দিছোঁ। তো গাইজ এইটো হৈছে এইটো দেখিছেনে, এইটো হৈছে এইটো হৈছে এইটো দেখিলে না এইটো তো গাইজ এইজনৰ কংকালটো হৈছে এইটো যিটো লাও খোলা এইটো, তো এইজনৰ লাও খোলা আছে এইজনৰ আছিলে এইটো। ভয় লাগিছে নিশ্চয় ইয়াৰ ভিতৰত গোটেই জকাৰ মাজত সোমাই আছে, গম পাইছ না তই।
কি নাছিলে কি লিখা আছে নাম তো গাইজ যিমানখিনি কংকাল মই দেখালোঁ গোটেইখিনি কংকালৰ মানে কি এয়া মানে কি ইয়াত যিমানখিনি মানে কি জীৱ জন্তু আছে দেখিছে সেইখিনি গোটেইখিনি কংকালে মানে ইয়াত আছে মানে